আপোনালোকে ইতিমধ্যে দেখিছে যে খুব সুন্দৰভাৱে চাৰিদিনা আমি যিটো মাজবাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত MPL ফুটবল টুৰ্ণামেণ্ট 2025 পাতিলোঁ। আজি সমাপ্ত ঘটিলে আৰু দেখিলে খুব সুন্দৰভাৱে এই খেলখন হৈ গ'ল আৰু ইয়াতে বাছা FC ৰাণাৰ্ছ আপ হৈছে আৰু লগতে মাজবাট ফাইটাৰ FCয়ে চেম্পিয়ন হৈছে। হয় হয়, মাজবাটত যিহেতু আমি প্ৰায় সৰুৰ পৰা দেখি আছোঁ খুব ফুটবল অনুৰাগী আছে আৰু মাজবাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত বহুতো নেশ্যনেল ষ্টেট ডিষ্ট্ৰিক্ট লেভেললৈ আমাৰ ল'ৰা ছোৱালী খেলি আছে। গতিকে আৰু উঠি অহা যিবোৰ নৱপ্ৰজন্ম তেখেতসকলক খেল দিশত আগবাঢ়ি যাবৰ বাবে আমি MPL পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু ইয়াত দেখিছোঁ খুব সৰু সৰু যিবোৰ আণ্ডাৰ 17 আণ্ডাৰ 14 ল'ৰাও খেলিছে আৰু ভাল পাৰফৰ্মেঞ্চ কৰিছে আৰু আশা কৰোঁ তেখেতসকলক আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আৰু ষ্টেট পৰ্যায় আৰু নেশ্যনেল পৰ্যায়ত আমি পঠোৱাৰ বাবে আমি চেষ্টা কৰিম। 2014 চনত এইখন ফিল্ডত হিমা দাস খেলি গৈছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট আছিলে আৰু লগতে আমাৰ আণ্ডাৰ 19ৰ যিগৰাকী আমাৰ কেপ্টেইন অৰ্পণ নাৰ্জাৰী গাৰ্লছ টীমৰ তাইও খেলি গৈছে, আমাৰ টীম হৈও খেলি গৈছে আগে পিছে আৰু বহুতো খেলুৱৈ এনেকৈ নেশ্যনেল ষ্টেট আৰু যিহেতু আমাৰ মাজবাটত যিটো গাৰ্লছ টীম আছে সেইটো 3 টাইমছ ষ্টেট চেম্পিয়নো হৈছে আৰু লগতেই এইবাৰ দুগৰাকী গাৰ্লছ মানে ফুটবল টীমত নেশ্যনেল খেল অংশগ্ৰহণ কৰিছে, লাকি গয়াৰী আৰু বনিতা গয়াৰী। খেলুৱৈসকলক মই অনুৰোধ জনাম আজিৰ তাৰিখত যিখন আমাৰ গভৰ্ণমেণ্টখন আছে খেল জগতত খুব ধৰণৰ সুবিধা আগবঢ়াইছে। বিভিন্ন দিশত তেখেতসকলে আগতে তেনেকৈ ফেচিলিটি দিব পৰা নাছিল, কিন্তু প্ৰেজেণ্টত খেলুৱৈসকলৰ বাবে বহুত ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ফাইনেন্সিয়েলৰ হওক বা প্লেটফৰ্ম দিছে, ডিষ্ট্ৰিক্ট ষ্টেট লেভেল যোৱাৰো এটা খুব ইজি ৰাস্তা হৈছে। গতিকে তেনেস্থলত আমাৰ যিসকল খেলুৱৈ আছে আগবাঢ়ি আহিব লাগে আৰু খেলৰ মাধ্যমেৰে নিজৰ জীৱনত বহুত দূৰ আগবাঢ়ি যাব পাৰি। আমি দেখিছোঁ চাকৰি সূত্ৰে হওক বা অন্য লেভেলৰ ক্ষেত্ৰত খুব এটা ভাল পৰ্যায়ত আজি নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে যাবলৈ এটা ৰাস্তা মুকলি কৰি দিয়া হৈছে আৰু তেনেস্থলত আমি দেখিছোঁ অসমৰ বহুতো উদীয়মান খেলুৱৈ খেলৰ মাধ্যমেৰে নিজৰ জীৱনটোক আগবঢ়াই লৈ গৈছে।